এতিয়া বন্ধুসকল ইয়াতে আমাৰ ডিফু ৰিজনেল কমিটিত ডিফু কেএছএ অফিচত আহিখিনি আমাৰ লগত ডিফু ৰিজনেল কমিটিৰ লগত ইণ্টাৰেকশ্যন কৰাটো বহুত ভাল থাকিলে। তাৰপিছত কেছটো এইটো চুইধৰ ডেট 14 দিনা হৈছিলে, ইভিনিং 5:30 এনেকুৱা টাইমত হৈছিলে কেছটো। তাৰপিছত কেছ শুনাৰ পাছত আমি ডাইৰেক্ট আহিলোঁ। তাৰপিছত গম পালোঁ যে মানে নাজিৰুল ইছলাম নেকি, নাজিৰুল ইছলাম মানুহে মানে আমাৰ যোনটো কেএছএ ডিফু ৰিজনেল কমিটিত কাম কৰা মানুহ এক্টিভ মেম্বাৰ তাক মানে দাৱৰ পৰা মাৰিলে বুলি। তাৰপিছত বহুত চেণ্টিমেণ্ট উঠিলে। তাৰপিছত চব কাৰ্বি ছাত্ৰসন্থা যাই কিনি তাৰপিছত প্ৰটেষ্ট কৰিলে। তাৰপিছত আমি ইয়াতে গম পাইছোঁ যে মানে কিছুমান মানুহে ইয়াতে ইলিগেলি ছেটেল কৰা মানুহ বহুত আছে, ইলিগেল মুছলিম ছেটেলাৰ বাংলাদেশী বহুত আছে। কিছুমান আমি চ'ৰ্চ পৰা আমি গম পালোঁ। আৰু যোনটো মানুহে ইয়াতে মাৰি কিনি গুচি যাবও পাৰে, কিন্তু ইয়াতে পাৰ্মানেণ্ট ছেটেল নহয়, নিজৰ ঘৰ নাই ইয়াত। যদি মানুহৰ ঘৰ নাই, মানুহৰ যিটো বাৰী নাই, সিহঁতে মানুহটো মাৰি গুচি যালেও বি আমাৰ একো খবৰ চবৰ নাথাকে। যদি ইয়াতে পাৰ্মানেণ্ট থকা মানুহ হয়, এক্সাম্পল ইয়াতে কিছুমান মানুহ আছে, ইয়াতে আমাৰ ট্ৰাইবেল মানুহ হওক, আমাৰ নন ট্ৰাইবেল মানুহ হওক, আমাৰ খিলঞ্জী ইয়াতে মানুহ আছে যোন পাৰ্মানেণ্ট ঘৰ আছে, যোন ইয়াৰ পৰা পলাই নাযায়, এনেকা মানুহ আছে। কিন্তু এনেকা মানুহ কাৰণে আমি বহুত দিনৰ পৰা আমি এইটো ইন্সপেকশ্যন কৰি আছো, কিন্তু কৰি থকা সময় আমি গম পাইছো যে ইয়াতে মানে লাইক 60 or 70% ইয়াতে কিছুমান মিয়া মানুহ ইয়াতে বহি আছে, যোনটো মানে বিপাৰ কৰি আছে। আৰু যোনটো মানুহ নাজিৰুল ইছলাম বুলি সি নিজৰ লাইচেন্সো নহয়, লাইচেন্স বেলেগ নামৰ পৰা এপ্লাই কৰিছে আৰু সি চলাই আছে। এনেকা মানুহ যদি ব্যৱসায় কৰে আমাৰ কাৰ্বি আংলঙত বেলেগ ঠাইত, আছামৰ বেলেগ ঠাইত যদি এনেকা বিপাৰ কৰে, কিন্তু মানুহ কাৰণে মাৰি গুচি যাব পাৰে, সেইটো কোনো কিবা গেৰেণ্টি নাই। আৰু বহুত মানুহ এনেকা ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহকেইটা আছে। সেইটো কাৰণে সেইটো মিডিয়াৰ থ্ৰু মই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰিছো। অনুৰোধ মানে এইটো নহয় যে আমাৰ ফালৰ পৰা সিদ্ধান্ত লোৱাটো এইটো আছে, যদি মানে আমাৰ যোনটো ডিফু এৰিয়াত যদি মেক্সিমাম ইয়াতে ইলিগেল ছেটেলাৰ আছে, সিহঁতৰ কাৰণে লিষ্ট দিয়াটো কেঞ্চেল হ'ব লাগিব। কেঞ্চেল নহ'লে মানে আমাৰ কাৰ্বি ছাত্ৰসন্থাৰ পৰা সেইটো যোনটো ধাৰণা দিয়া আৰু যোনটো সংগ্ৰাম কৰে সেইটো বেলেগ ধৰণৰ হ'ব। আৰু তাৰপিছত আৰু যোনটো ট্ৰেডিং পাৰ্মিট দিয়া হৈছে সেইটো টোটেলি 100% কেঞ্চেল হ'ব লাগিব। আৰু যোনটো ইয়াতে পাৰ্মানেণ্ট ছেটেলাৰ, যোন ইয়াতে খিলঞ্জীয়া আমাৰ সিহঁতক এইবিলাক যোনটো লাইচেন্স হয়, ট্ৰেডিং পাৰ্মিট হওক, TTP হওক না NOC হওক, সিহঁতক দিব লাগিব। আৰু তাৰপিছত খালি ইয়াত বুলি নহয়, ইয়াতে বেলেগ ঠাই এনেকা বহুত ইলিগেল ছেটেলাৰ আছে। সেইটো বস্তুটো আমাৰ যোনটো খিলঞ্জীয়া মানুহ, যোনটো অসমবাসী আমাৰ, সেইটো চব মানুহে এইটো ধ্যান ল'ব লাগিব যে কাৰ্বি আংলঙৰ কথা নহয়, সেইটো অল অভাৰ আছামৰ সেইটো প্ৰব্লেম হৈ আছে। যদি আমি এতিয়া যদি নৰখাও, অহা ভৱিষ্যত সেইটো বস্তুটো অসমটো মানে অসম হৈ নাথাকিব। আগত বাৰু মই কৈছো অসম হৈ থাকিবলৈ কাৰণে আমি বিজনেছ ক্ষেত্ৰত, আমি মাটি ক্ষেত্ৰত আমি বহুত চাই চিন্তি বস্তু কাম কৰিব লাগিব। কিন্তু এতিয়া বৰ্তমান এনেকা চিটুৱেশ্যন আহি গ'ল যে মানে আমি মাটি হওক আমি হেৰুৱাই দিলো, আমাৰ বিজনেছ হওক আমি হেৰুৱাই দিলো। সেইটো বস্তু এতিয়া টাইম আহি গ'ল, চব অসমবাসী ৰাইজ, আমি যোনটো খিলঞ্জীয়া, আমি যোনটো ভূমিপত্ৰ, আমি চব একজোট হৈ কিনি আমি ইয়াত থাকিব লাগিব আৰু চব একজোট হৈ কিনি আমি কাম কৰিব লাগিব। আজি এইটো কেছ কাৰ্বি আংলঙত হৈছে, আজি এইটো কেছ আমাৰ কাৰ্বি ছাত্ৰসন্থাৰ কাম কৰা মানুহ আমাৰ এক্টিভ মেম্বাৰৰ লগত হৈছে, সেইটো ক'ব নোৱাৰে যে নেক্সট টাইম কাৰ লগত হ'ব। নেক্সট টাইমটো হ'ব পাৰে কোনোবা ভাই, কোনোবা ভনী, কোনোবা সংগঠনৰ কাম কৰা মানুহ, কোনোবা অসমীয়া ভাই, কোনোবা বড়ো ভাই, কোনোবা ডিমাচা ভাইৰ হ'ব পাৰে। সেইটো কাৰণে আমি বহুত চাই চিন্তি এইবিলাক ষ্টেপ ল'ব লাগিব। আৰু অনুৰোধ কৰিছো আৰু আশা কৰিছো যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ টুনিৰাম ৰংহাঙে সেইবিলাক ষ্টেপ আৰু যোনটো আমাৰ ডিমাণ্ড চাৰ্টাৰটো ষ্টেপ বাই ফিউ ডেজ আমাৰ ছাকচেছ কৰাব বুলি মই আশা কৰিছো। আৰু আশা কৰিছো আমাৰ টেক্সেশ্যন ডিপাৰ্টমেণ্ট যে যোনটো আমাৰ ডিমাণ্ড চাৰ্টাৰ যে এইবিলাক যোনটো ইয়াতে ব্যৱসায় কৰি আছে, সেইটো ব্যৱসায় কৰা টাইমত সিহঁতে খিলঞ্জীয়া মানুহ কাৰণে দিয়ক। আৰু যোনটো ইয়াতে ভূভাগ কৰা পাৰ্মানেণ্ট ছেটেলাৰ, যোনটো আগৰ পৰা ইয়াতে ডিফুত আছে, সিহঁতক ব্যৱসায় কৰিবৰ কাৰণে অপৰচুনিটিটো দিয়ক বুলি মই সিহঁতৰ কাৰণে কৰিছো। যদি সেইবিলাক আমাৰ ডিমাণ্ড চাৰ্টাৰ যদি ভৱিষ্যতত যদি এক মাহৰ ভিতৰত যদি হৈ যায় বুলি ক'লে আমি বহুত ধন্যবাদ থাকিব। কিন্তু আমাৰ যদি ডিমাণ্ড চাৰ্টাৰ যদি ষ্টেপ বাই ষ্টেপ যদি ফুলফিল নহয় বুলি ক'লে, আমাৰ কাৰ্বি ছাত্ৰৰ পৰা সংগ্ৰাম কৰাটো আমাৰ বেলেগ নিয়মত এতিয়া সংগ্ৰাম কৰিম বুলি এইটো মিডিয়াৰ ওচৰত মই মনৰ ভিতৰৰ পৰা আৰু চব ডিচিশ্যন লৈ কিনিয়ে এইটো মিডিয়াৰ ওচৰত আমি সেইটো কথা ক'ব পাৰিছো। আৰু এটা কথা হৈছে যে মানে ইয়াত আমাৰ ভূমিপুত্ৰৰ কাৰণে কোনোবা হাত দিছে,
আৰু হাত দিলে আমাৰ জাষ্টিস নোপোৱালৈকে এইটো বস্তুটো কিবা কৰিব নোৱাৰিব কিন্তু ইয়াতে আমি জেনেৰেল পাব্লিকৰ কাৰণে ভাবিব লাগিব কিছুমান ক্ষেত্ৰত কিন্তু যোনটো আমাৰ উঠুদি আপোনাৰ ওচৰ কৰ কিছুমান ডিমাণ্ড চাৰ্টাৰ আছে এই ডিমাণ্ড চাৰ্টাৰ মই ভাবিছো বজাৰ খোলক কিয় কাৰণে ইয়াতে কোনোবা স্কুল থাকিব কোনোবা বেমাৰ থাকিব কোনোবা ঘৰৰ চাউল নাথাকিব পাৰে আমি জেনেৰেল পাব্লিকৰ কথাও ভাবিব লাগিব কিন্তু মেইন কথা হ'ল যে মাছ বজাৰ যোনটো জেগাত ইনচিডেণ্ট হৈছে আনটিল এণ্ড আনলেছ ফাৰ্ডাৰ ডিচিজন নোহোৱালৈকে ইয়াতে কোনো বুজিব নাপাব আৰু তাৰ পিছত যোনটো ট্ৰেডিং লাইসেন্স হিচাপে টেম্পৰৰি ক্যান্সেলেশন আছে তাৰ পিছত ইয়াতে আপোনাৰ ইনস্পেকশন হ'ব তাৰ পিছত ইনকুৱাৰী কমিশন বহিব তাৰ পিছত যি সিদ্ধান্ত ল'ব এটো আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ফৰৰ পৰাই হ'ব কিন্তু আমাৰ ডিমাণ্ড ইটো হ'ল যে মানে যিমান যি হওক ইয়াত আমাৰ যদি আমাৰ বাৰে বাৰে ইয়াতে হৈছে তাৰ আগতো আমাৰ কংকাত ডাঙৰীয়াও ইয়াতে এনেকা ইনসিডেন্ট হৈছে তাৰ পিছত আমাৰ কাৰ্বি সাশ্ৰহতে এনেকা আৰু বেলেগ বেলেগ বহুত মানুহ থাকিব পাৰে ইয়াতে যোনটো মানে ইটো লেমলাইটৰ হোৱা নাই এতিয়া কাৰ্বি সাশ্ৰ হন্থা মানুহ এটো ইনসিডেন্ট হৈছে বুলি ইমান কথাটো ওলাইছে কিন্তু বেলেগ দিনা বেলেগ মানুহ মাৰ খাব পাৰে কিবা পৰে কিন্তু আমি গম নাপাব পাৰো কিন্তু মানে এনেকা বস্তু বাৰে বাৰে এটা জেগাত যদি হয় থাকে হিতু বস্তু ইয়াতে মানে কি হয় এটো মাছ বজাৰ এটা মিয়াৰ সিন্ডিকেট হৈ গৈছে বাংলাদেশৰ সিন্ডিকেট হৈ গৈছে এটো সিন্ডিকেট কাৰণে আমি স্যানিটাইজ কৰিব লাগিব এটো স্যানিটাইজ কৰিবৰ কাৰণে আমি টোটালি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ কাৰণে আমি এছ এ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন এছ এ প্ৰেছাৰ গ্ৰুপ আমি প্ৰেছাৰ দিম টেক্সন ডিপাৰ্টমেণ্ট আমি প্ৰেছাৰ দিম তাৰ পিছত আমি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক কিবা প্ৰেছাৰ দিম যোন মানুহ এটা বস্তু লেণ্ড পাটা হোল্ডাৰ আছে সিহঁতে যদি লিষ্ট দিয়াটো বন্ধ নকৰে আৰু যোন অলৰেডি লিষ্ট দিছে সিহঁতক যদি কেনচেল নকৰে সিহঁতক পটাও কেনচেল কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম আৰু যদি অনুৰোধ কৰাৰ পিছত যদি স্টেপ কৰাৰ পিছত যদি হন্তৰ যে আমাৰ কাৰ্বি সাশ্ৰহতৰ ডিমাণ্ড চাৰ্টাৰ নামানে নহলে আমি নিজৰ প্ৰাণৰ কথা আমি নাভাবো নিজৰ কষ্ট হোৱা আমি নাভাবো যি কাম কৰিম এটা একশনত কৰিম কৰবা ৰাস্তাত কিনাৰত আমি ধাৰণা নিদিও আমি যি কাম কৰিম আমি একশনত কৰিম বুলি এটো লানো লাসো দোকানে বাংকে পমো ada bapot mesi kangpu besi dithan hola mane kangpu bangeng pu wong me pohor mo ke pidun bang posi pulo tame ka pangpu lora muni ka bangke arjulo nitum arjulo besi tingkuing ti besi ka pangpu laso amarwali ne behari long ne pela so muni alli ka choni phanong ki claim ma made kopi aphan ma laso apene akhuisana bangke non lang ni phani arjulo Babjing bela so alang li la solam mangke media no sitame tapi kedua kepreka angno sitame la solam mangke alang li clarification alam mangke alang li cipirek na po alang li la so amal bari ne behari lang pene la alang li ali ka en phan nong ke claim ma mate kopi mala bangke alang li klardak pena bangke alang li ra ho ke tayalong alang li thanang po la pen be thang kar biang bong long ki kho husi alang li la son dala li ke claim badate la somni phan me karbi la ke karbi pura kipu ye kan dawe anti karbi pule pule cholo la son muni phan ke kalima gala nasi la non son soli tum kisung ke pho son son ale me thang muni tum si bang along pa ale choi phan ale ka chen phan ka chuklem jat bodang te la ke ko pisi itum patu ve pen ba patu midik ba da itum ka chi song da kang li pho ke ko pisi ale ke dolang ma la so la ma bang ke la so muni abang ke ni li phan chali lo ka do ve kar geng lo ra ta muni phan ke la so la bang ke lang li normat projing pe la so la bang ke lam klar bang ke chi bek na pu pasi ni le tu bin pe la ni phan so da pen pinrem lo la ke la solam la sonsor ke klema bangin betang muni nonton la ke chok se piklo pusi dili hin benami lang li phan pulo jitu de nang li tom hola dokan chingpu check ke bang ke thek nong ke lang li la dokan he phu ke discount ni je krbc nang khabli toy puma ma lang mi thang lang li jung se check mane ka chingpu la so puthak ba la solam bang ke dili arju le hai na mi thang se kangpu ma mate bang naga to me se kangpu pelam le hai amma selang alang li bang pulo tingking tisina pangku toy pusi dili ada alang li kado ye ang nota hamno api bang galang li pulo ka chithre ne mate ga solo ne mate la phan buthor krai thulo ne la bang li da sini ndira lo api bang ke ona to ite pusi to alang li ang hobina ninge thulo nasi akone li si pu thila mangke non li tum kisung ge pho hot asan son non patumi dik patumi ala ke pho chengang be ta me li tum da ka chingrum da me arleng abe ke song pule arleng abe inu behani si do prong ka ange ili tum non asonsan ke sung ke pho si mane ke claim nahi ya kama ta me non itum akan ke me hosi aja ta me claim nahi karbi tum ke pu akan ke me hosi aja ason ta me claim nahi la pen bero nahi basi pula non asonsan ke ili tum ke claim bek nahi ya kam lo non ili tum non meeting ke do non rally ke do puna ta me bahini bang thon tor chom itum kar biang long da di pho lo itum kar be da lama kar be lo mara ta itum di pho long ha chesong na kido ka be kar be hajra ke tum atum be bang peno lano son sole litum lano son son ke sung pho hurla non litum la son sole chirap rete ko ma chirap la no la dak areng ke sobe ke bang ta me la ke
মানে support dah মানে amuni tah kali laki nali korte tahai nili korte tahai nali support tahai labang si sini dek nani iltum karbi podang te ki phorang te karbi ne karbi lo nan ba khai phana liang de pha lake hala so akhai la so akhai le bupe la tum angri isibet sidi ifan la tum chida ga tum angri isibet bengali pe bihari pe melwari bupe la tum ala tum non tribal jan ke ala tum cherabe lo non ete litum gisung ke pholi tum gthang tribal jan le cherabe tum kar bihari cherabe te mas na ram na bang la akulat bang ke ante kunani akulat atin bang akulat bang la kesbar kara nung আজি ইমার্জেন্সি ভাবে আমি পিস কমিটিৰ কাৰণে আমি সকলো দল সংগঠন কাৰ্বি আংলঙত যিমান আছে ওমেন জাস্টিস ফৰাম KSA আৰু আমাৰ বেঙ্গলী সমাজ তাৰপিছত আমাৰ মুছলিম মছজিদ কমিটিৰ প্ৰেসিডেন্ট আৰু লগতে আমাৰ যিমানখিনি দল সংগঠন ইউথ উইং ফ্ৰম APSLC গোটেই তেখেতসকলে আহিছে আজি পাৰ্টিসিপেট কৰিছে আমি আজি মেইন কাৰণটো হৈছে আজি মিটিং পিস কমিটিৰ মিটিং মূল উদ্দেশ্য হৈছে যে আমাৰ 14 তাৰিখে আমাৰ ডিফু মাছ বজাৰত যেটো ঘটনা ঘটি গৈছে around 7 o'clock ৰাতি সেই ঘটনাত আমাৰ কাৰ্বি লৰা এজন সুকুৰ সিং ইনহিক আমাৰ নজৰুল ইছলাম বুলি লৰাটো তেখেতেও মাছ বিক্ৰী কৰে তেখেতে দাৰে আঘাত কৰাৰ কাৰণে ইমিডিয়েটলি সেই আসামিক নজৰুল ইছলামক এটো কৰায়ত কৰা হৈছে আৰু তেখেতৰ এগেইনষ্ট ডিফু পুলিচ station not yes case number 18/25 under section 296/118 within bracket 109 BNS under তেখেতক already jail hazard প্ৰেৰণ কৰা হৈছে আৰু আমাৰ সুকুৰ সিং হি তেখেতক further better medical treatmentor কাৰণে গুৱাহাটী মেডিকেল কলেজলৈ পঠোৱা হৈছে এতিয়া বৰ্তমান তেখেত সুস্থ বুলি আমাৰ প্ৰিন্সিপাল মেডিকেল কলেজে আমাক জনাইছে আৰু কেইদিনমান লাগিব তেখেত সুস্থ হৈ আহিবলৈ আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰিছো যে তেখেত সোনকালে সুস্থ হৈ আহক আৰু আজি যেটো শান্তি কমিটি সকলোৱে মত বিনিময় কৰিছে যে শান্তি হ'ব লাগে শান্তি আমাৰ কাৰ্বি আংলঙত বৰ্তাই ৰাখিব লাগে আৰু প্ৰত্যেককে যিমানখিনি সংগঠনে আজি ইয়াত পাৰ্টিসিপেট কৰিছে তেখেতসকলে কৈছে যে শান্তি নহলে আমাৰ কাৰ্বি আংলঙৰ প্ৰগতি আৰু ডেভেলপমেন্ট ক্ষেত্ৰতো হেম্পাৰ হ'ব সেইকাৰণে শান্তি বৰ্তাই ৰখাৰ কাৰণে সকলোৱে মত প্ৰকাশ কৰিছে আৰু লগতে আমাৰ ডিফু বজাৰ বৰ্তমান যিখিনি আমাৰ মাছ বজাৰ আছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল টেক্সেশন ডিপাৰ্টমেন্টে তেখেতসকলে থ্ৰু টেক্সেশন ডিপাৰ্টমেন্টে এইকেইদিন চলাব আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ সিদ্ধান্ত নিশ্চয় তেখেতসকলে ৰাইজক জনাব আৰু মাছ বজাৰটো তেখেতসকলে যেটো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ যেটো প্ৰিন্সিপাল সেক্ৰেটাৰী ইনচাৰ্জ শ্ৰী জ্যোতি লেৰাং তেখেতে নিজে উপস্থিত আছে আৰু বাদবাকি যিখিনি ইস্যুছ আছে তেখেতে কাৰ্বি আংলং অটোনমাস কাউন্সিল অথৰিটিৰ লগত দেখা কৰিব বুলি তেখেতে আজি মত প্ৰকাশ কৰিছে আৰু আপোনালোকৰ চেনেল হৈ পেলাই আপোনালোকৰ সকলোকে অনুৰোধ জনাইছো যে আপোনালোকৰ মিডিয়াম হৈ পেলাই ৰাইজক জনাব লাগে যে শান্তি অবিহনে আমি একো কাম কৰিব নোৱাৰো এই বাৰ্তাটো প্ৰেৰণ কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠী যিমানখিনি কাৰ্বি আংলং বসবাস কৰি আছে তেখেতসকলৰ যে সকলোৱে যে শান্তি বজাই ৰখাৰ কাৰণে কাম কৰে এই অনুৰোধ থাকিল আপোনালোকৰ মাৰ্ফত বাইটো মাছ বজাৰ এৰি বাকি দোকানখিনি কালিৰ পৰা খোলা থাকিব বাদবাকি দোকান খোলা থাকিব খালি যিখিনি মাছ বজাৰ এইটো বন্ধ থাকিব আৰু তেখেতসকলে ৰিভেৰিফিকেশ্যন কৰিব এটাই উদ্দেশ্য কাৰ্বি আংলং অটোনমাস কাউন্সিল যিখিনি অৰ্ডাৰ মোৰ হাতত আহি পৰিছে সেই তেখেতসকলকে যিখিনি অৰ্ডাৰ নটিফিকেশ্যন ওলাইছে তাত লিখা আছে যে ৰিভেৰিফিকেশ্যন কৰিব ধাৰা লগাইছে তেনেকুৱা ধৰণৰ একো ধাৰা লগা নাই কিন্তু তেখেতসকলে ৰিভেৰিফিকেশ্যনৰ কাৰণে যে কাৰোবাৰ কেনচেল হৈছে বা হোৱা নাই এইটো কথা লৈ পেলাই নহয় ফৰ দ্য ইণ্টাৰেষ্ট অফ ফাৰ্ডাৰ ৰিভেৰিফিকেশ্যন অফ দ্য লিজ যিসকল ট্ৰেডাৰ্ছ আছে তেখেতসকলৰ লাইচেঞ্চ কিবা কিবি এইবিলাক চেক কৰাৰ কাৰণে ৰিভেৰিফিকেশ্যন কৰাৰ কাৰণে তেখেতসকলে এই পদক্ষেপ লৈছে বুলি মোক জনাইছে মাঞ্জা বজাৰত এনে ইউজুৱেলি আমাৰ দেওবাৰেটো বন্ধ হৈ থাকে ডিফুটো গোটেই আমাৰ ডিফুটো বন্ধ হৈয়ে থাকে আৰু আমি ভবা নাই যে এই ঘটনাটোৰ আঁতত ধৰিহে বন্ধ হৈছে বুলি আমি নাভাবোঁ আৰু খালি অলপ
ঘটনা ঘটিছে আজি লৰুলংচ বজাৰত যিটো আমাৰ তাত খবৰ পাইছে সেই কাৰণে আজি আমি এই শান্তি মিটিংটো আমি স্থাপন কৰিছোঁ আৰু অলৰেডি প্ৰত্যেক থানাত শান্তি স্থাপন কমিটি গঠন কৰিবলৈ অলৰেডি আজি মিটিঙৰ যোগেদি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহাকালিৰ পৰা মানে আগৰ দৰে খোলা থাকিব নেকি অহাকালি আগৰ দৰে খোলা থাকিব লাগে বুলি আজি এপিল কৰিছোঁ আজি বাৰ্তালাপটো পজিটিভ আছিল আজি বাৰ্তালাপ একেবাৰে পজিটিভ সকলোৱে শান্তিৰ কথা কৈছে